মই তোমাক ভাল পাওঁ আৰু একো মই এতিয়া দেখা পোৱা নাই বিগত 5 বছৰ 6 বছৰত মই গীতবিলাকত আৰু একো দেখা পোৱা নাই ৰাইজৰ অন্তৰত ৰাইজৰ কলিজাৰ মাজত স্থান পাবৰ কাৰণে আসলে এটো ভগৱানৰ অকমান মানে আশীৰ্বাদ লাগিব যিমানে তোমাৰ তাত ৰিসাৰ্চ কৰা হয় বা তাক মানে খুব মানে পৰীক্ষা নিৰীক্ষা কৰা হয় খুব মানে 10 বাৰ চিন্তা কৰি তাত লিখা হয় হিমানে তাৰ শব্দ সংযোজনৰ পৰা আদি কৰি মিউজিক সংযোজনৰ পৰা আদি কৰি গোটেই বস্তুখিনি মানে হিমানে টাইট হৈ যায় কথাটো এটো আজিৰ পিছত যেটো মিলন হয় সেইটো হয় হোটেলত হ'ব পাৰে নহয় শ্বপিং মলত হ'ব পাৰে তাৰ পিছত খালি একেবাৰে 3-4 মাহলৈকে যে হেনকা এখন কাজিয়া যাব বুলি তুমি আশা কৰিব নোৱাৰা বহুত ধুনীয়া গজি যায় বহুত দিন ডিস্কো ভন্তি না নাচিবা বেয়া লাগে তো পিছে নেলাগে যাব ভুইৰু বলে তই নেলাগে যাব পথাৰলে তই নেলাগে যাব ভুইৰু বলে তই নেলাগে যাব পথাৰলে সুখা তই এৰি থৈ না যাবি মোক পাহৰি না যাবি মোক সদায় থাকিবি তই মোৰে মন মইনা হৈ নমস্কাৰ মই মঞ্জিতাই সকলোকে স্বাগতম জনাইছো অতিথিৰ এক বিশেষ অনুষ্ঠানটোলৈ আজি যেহেতু আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি আমাৰ অতিথিজন কোন হয়তো সকলোৰে মৰমৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু পলম নকৰি বলকচোন আমি পোনপ্ৰথমে তেওঁৰ কাষলৈ যাওঁ পোনপ্ৰথমে আপোনাক আমাৰ এই অতিথিহালৰ এই বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো হয় মোৰ ফালৰ পৰা অতিথিহালাৰ আজি যিমান বিলাক তোমালোকৰ সদস্য আছে সকলোকে হিয়াভৰা আন্তৰিক লগ যাচিছো আহিবলগীয়া দিনবিলাক ভাল হৈ যাতে আপোনালোকৰ সকলোৰে ধন্যবাদ যেহেতু আপোনাৰ বহুগিটা আমি অনুষ্ঠান চাইছো বহুগিটা পডকাষ্টতো আপুনি নিজৰ ইন্টাৰভিউ দিছে মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু কুসুম কৈলাশৰ যি সফলতা সেই সফলতা আৰৰ যি সংগ্ৰাম আছিল সেই সংগ্ৰামখিনি কি আছিল সংগ্ৰাম বুলি ক'বলৈ গ'লে এটা কথাত ক'ব পৰা নাযাব আৰু যেহেতু মই বহুত দেৰিকৈ গান গাইছো এনে বাথৰুম সিঙ্গাৰ বহুত আগৰ পৰাই আছিল বাৰু সৰুৰ পৰাই গাই আছিলো কিন্তু মই প্ৰায় 11 মানৰ পৰাহে মই গান গাবলৈ ধৰিছে মোৰ আগৰ চোৱা মই গান গোৱা নাছিলো আৰু এনে ঘৰত মই গান গাওঁ যদিও তাৰমানে এনেকে প্ৰেছাৰাৰী ভাবে গান গামগে বুলি মই ভবাও নাই তেতিয়া আৰু প্ৰথম কথা হ'ল প্ৰথম হায়াৰ সেকেন্ডাৰী মই যেতিয়া পঢ়ি আছিলো তাত মই জীৱনত প্ৰথমবাৰৰ কাৰণে আসলে মোৰ নিজৰ লাজটো মই তাত ভাঙিছো মানে কলেজত জবৰদস্তি মোৰ লগৰ বন্ধুসকলে গান এটা গাবলৈ গ'লে আসলে প্ৰথম মই লাজ ভাঙিছো মই যেতিয়া হাই সেকেন্ডাৰী পঢ়ি আছিলো আৰু তেতিয়া প্ৰথম মই মোৰ লগৰবিলাকে গান গাবলৈ কৈছিলে তো যেনে তেনে লাজটো মই ভাঙিছো আৰু তেতিয়া আসলে এনুৱেল স্পৰ্ট আছিলে তেতিয়া শেষৰ দিনা মই এটা বিহু গান গাইছিলো গানটো এতিয়া কোনটো গাইছিলো মোৰ একজেক্টলি মনত নাই নিজে লিখা গান গাইছিল না নিজে নহয় বেলেগৰ সেই সময়ৰ এটা হিট বিহু গান মই গাইছিলো তেতিয়া লগৰবিলাকে মোক কৈছিলে মই কি গালো কি নাগালো মই নিজেটো গম পোৱা নাই কাৰণ যেহেতু মই প্ৰথম গাইছো গোটে কান মোৰ সব গৰম হৈ আহিছে যেনে তেনে লাজটো ভাঙি পানি মই গান এটা গালো কিন্তু লগৰবিলাকে ভাল পাইছিলে আৰু লগৰবিলাকে ভাল পাই মোক তই গান গাবলৈ লাহে লাহে ধৰচোন তই গান ভাল গাব পাৰিবি বুলি কয় যদিও মই ইমান মই নিজক গুৰুত্ব নিদিয়ে কোৱা কথা তো লাহে লাহে মই মানে গান এনে কবিতা নিচিনাকে মই গান লিখিবলৈ ধৰিলো প্ৰথমে মানে গান লিখিবলৈ ধৰিলো একো ভাল নহয় এনেকুৱা এনে লিখো আৰু এলাইন দুলাইন লোকক দেখুৱাব পৰা নহয় মানে তো তেনেকে বহু বছৰ সেই ভাগো গ'ল ধৰা 4-5 বছৰ তেনেকে গ'ল গান এনে লিখো যদিও আনক দেখুৱাব পৰাকে সুৰে চুৰে এটা মানে ধুনীয়া গীত হৈ নুঠে ধৰক নাজানো ধৰক এনেকে গৈ এটা সময়ত মই লাহে লাহে গান মানে আনক দেখুৱাব পৰা অৱস্থালৈ আহিলো তাৰপা তেতিয়াও গানবিলাক মানে ইমান ভাল নহয় তথাপিও মানে গানৰ নিচিনা হৈগে আৰু তেতিয়া তো তেনেকৈ গৈ বহুত বছৰ লাগিলে মোৰ প্ৰথমটো আমি
কেছেট কৰিবলৈ যোৱা ঢেৰ তিতা মিঠা অভিজ্ঞতা আছে সেইখিনি এতিয়াই মই নকওঁ বাৰু পাতিম বাৰু কিন্তু সংগ্ৰাম বুলি ক'বলৈ গ'লে গানৰ মোৰ কোনো বেকগ্ৰাউণ্ডত কোনো তেনেকুৱা এজন ধৰক সংগীতজ্ঞ বা গীতিকাৰ সুৰকাৰ এনেকুৱাতো আমাৰ গোটেই পৰিয়ালটোতে নাই তো যি কৰিছোঁ চব নিজেই ঠেকি শিকা মানে অভিজ্ঞতাৰে কৰিছোঁ বহু বছৰ লাগিলে সেইকাৰণে আচলতে আৰু এতিয়াও বহুত কথা আমি জানিবলৈ বাকী আছে এতিয়াও আমি শিকি শেষ কৰিবতো জীৱনত নোৱাৰি কাৰণ এই সংগীতৰ যিখন সাগৰ এখন ইয়াত লহৰৰ কোনো মানে শেষ নাই ইয়াত আৰু ইয়াত শিকি শেষ কৰিব নোৱাৰি তো শিকি গৈ আছোঁ আৰু বহুত শিকিবলৈ বাকী আছে আৰু সংগ্ৰাম আৰু বহুত চলিবলৈ বাকী আছে এই যে সংগীতৰ জগতখনলৈ যে আপুনি খোজ মেলিলে সেই অনুপ্ৰেৰণা কোনোবাই যোগাইছিল নে মোৰ অনুপ্ৰেৰণা মই নিজেই হয় মই অনুপ্ৰেৰণা বোলে আমুকে সহায় কৰাৰ পিছত মই গানলৈ ধাউতি মেলিছোঁ সেইটো নহয় মই নিচা মানে এটা বস্তুত একেৰাহে যেতিয়া সাধনা কৰি থকা হয় সেইটো বস্তুৰ প্ৰতি নিচা বাঢ়ি গৈ থাকে তাক জানিবলৈ ইচ্ছা বাঢ়ি গৈ থাকে আৰু মোৰ প্ৰেৰণা মোৰ নিজেই হয় কাৰণ কেলৈ কৈছোঁ মই আগতো কৈছোঁ মোৰ বেকগ্ৰাউণ্ডত কোনো নাই সংগীতজ্ঞ নাই কোনো হেৰি নাই কোনোবাই মোক এখোজ আগবঢ়াই দিব তাৰমানে যি কৰিছোঁ যি শিকিছোঁ চব নিজে সেইকাৰণে মোৰ অনুপ্ৰেৰণা মই নিজকে লওঁ যে মোৰ বেকগ্ৰাউণ্ডত আগলৈও নাই পিছলৈও নাই যি কৰিব লাগিব মই নিজে কৰিব লাগিব তেনেকৈ এখোজ দুখোজকৈ আগবাঢ়ি আছোঁ আচলতে তো প্ৰেৰণা বুলিবলৈ মই বেলেগক ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে এইটো আমুকৰ দ্বাৰাই মই এইখিনি জেগাৰ পাইছোঁহি তো শেহতীয়াকৈ খালি এটা কথা ক'ব লাগিব মোৰ মৰাণৰ যোনটো মৰাণৰ টীমটোত চামিল হৈ যোৱাৰ পিছত যেনিবা বহুজনে বহুভাগে অলপ সকলোৱে সহযোগিতা আগবঢ়ালে তাৰপিছত এখন বেলেগ যাত্ৰালৈ মই আৰম্ভ কৰিলোঁ গীতৰ প্ৰথমে মানে গান নিজে গোৱাতকৈ বেছি নিজে লিখি ভাল পাইছে যথেষ্ট সংখ্যক টাইম লোকৰ কাৰণে গান লিখিছিল প্ৰথম 10 বছৰমানতো মই আনলৈ গান লিখিছোঁ 10 বছৰ হকে বিহকে বহুত অসমৰ জনপ্ৰিয় ছিংগাৰে মোৰ গান গাই থৈছে আৰু মোৰ জীৱনৰ প্ৰথম গানো মই জুবিন গাৰ্গক গোৱাইছোঁ প্ৰথম আমাৰ এটা ডাঙৰ টীম আমি আচলতে এটা ডাঙৰ টীম গৈ প্ৰথমবাৰৰ কাৰণে আমি কেছেট বনাবলৈ গুৱাহাটীলৈ গৈছোঁ আৰু তেতিয়া মানে কলেজ পঢ়ি আছিল নে কি না কলেজ আমি পঢ়া সামৰি মানে গৈছিল পঢ়া না কলেজ শেষ নহওঁ অৱস্থাৰ কথা সেইবিলাক তেতিয়া গুৱাহাটীলৈ গৈছিল গুৱাহাটী গৈছোঁ প্ৰথম আমি গান বনাবলৈ গৈছোঁ ডাঙৰ এটা মানে 7জনীয়া দল আৰু আমি গৈ প্ৰথম বিহু কেছেট কৰিবলৈ গৈছোঁ বিহু কেছেটখন পৰিচালনা কৰিছে এতিয়া আমাৰ বাণীদা বুলি কয় বাণী বাইলুং তেওঁ পৰিচালনা কৰিছে বহুত তিতা মিঠা অভিজ্ঞতা হ'ল সেইখন কেছেটত আমি মানে ধৰক বহুত নজনা কথা শিকিছোঁ সেইখনত তাৰ সেইখন কৰিবলৈ যাওঁতে সেই আৰু এই টকা পইচা কিমান এখন কেছেট কৰিবলৈ কিমান ধৰণৰ টকা পইচা লাগিব কি লাগিব বহুখিনি মানে ফাইনেন্সিয়েলি কথা গম পালোঁ তাৰ 2 বছৰ পিছত আকৌ এখন কেছেট কৰিবলৈ গ'লোঁ সেইখনৰ পৰাহে লাহে টাৰ্ণঅভাৰ মানে অকণমান নতুনকৈ আমি কথা কিছুমান আকৌ বেলেগ ধৰণে গম পাইছোঁ সব নিজৰ পকেটৰ পৰাই দিয়ে গৈছোঁ কোনো মানে আৰু মোৰ লগৰ যিমানবিলাক বন্ধুবৰ্গ আছিলে তেখেতলোকেও আচলতে সবে পইচা পাতি দি আমি এটা 7জনীয়া দলে মানে জুবিন গাৰ্গৰ গান গাবলৈ গৈছিল সেই গানটো আপুনি লিখা গানে আছিল নে কোনটো গান আছিল আপোনাৰ মনত আছে একজেক্টলি লাইন দু লাইন মনত আছে এতিয়া বহুত দিন গানটো মই নিজেই শুনা নাই আচলতে হয় সেইটো জুবিন দাই গাইছিল নে গানটো জুবিন দাই গাইছিলে গানটো অলপ মনত আছে খালি সম্পূৰ্ণ মনত নাই এনে ঐ জান হিলনো পঙে মানে লাউনো ডুবে মানে তোমাকে এই ভাল পাম এনেকুৱা ধৰণৰ আছিলে কিবা এটা তুমি মোৰ দেখোন এই কিবা এটা আছিলে মই একজেক্টলি বহুত দিন শুনা নাই সেইটো গান সেইখন এলবামৰ নাম আছিলে হিপিনি আমি সকলোৱে গাইছিলোঁ মানে আপোনাৰ জীৱনৰ একদম প্ৰথমটো লিখা নে প্ৰথম এলবাম হয় এইটো প্ৰথম এলবাম আৰু চাওকচোন প্ৰথম গানটোৱে আপুনি জুবিন দাই গাইছিল এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ কথা হয় সেইটো হয় কিজানি তেওঁৰ আশীৰ্বাদো আছিল তেতিয়া আচলতে এতিয়া আপুনি কুসুম কৈলাশ হোৱাত
না হ'ব পাৰে কিন্তু সেই সময়ত মানে কি আমি জুবিন দাক গান গোৱাটো ইমান সহজ কথা নহয় তেখেতক পোৱাই নাযায় আচলতে তেখেত বম্বে চম্বে এনেকুৱা ঘূৰি ফুৰে আৰু এটা নিৰ্দিষ্ট টাইমত পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট টাইমতে মানে তেখেতক যেনে তেনে গান গোৱালে গোৱা আৰু নহ'লে তেখেতক মানে পাবলৈ বহুত দিগদাৰ সো বহুত কষ্ট কৰি সেই সময়ত আমি গান গাইছোঁ তেখেতক এই গান গোৱা মাজতে আপুনি গান লিখা বাদ দিছিল নি আপোনাৰ বিশেষকৈ সকলো আমাৰ অসমবাসী ৰাইজে জানে যে কুসুম কৈলাশে খেতিৰ লগত বিশেষভাৱে জড়িত হৈ থাকে মানে তেতিয়া গানৰ পৰা আঁতৰি অহা নিচিনা হৈছিল নি যেতিয়া আপুনি ঘৰখনৰ লগত ব্যস্ত হৈ গৈছিলে খেতি পথাৰত কিয় তেতিয়া গানটোক কিয় বাদ দিয়া নিচিনা হৈছিল আচলতে 2002 চন মানৰ কথা হ'ব দেই 2 চন মানৰ পিছত এলবাম কৰি আমি আচলতে এটা এলবাম সফল হ'বলৈ বিভিন্ন ধৰণৰ কথা থাকে এডভাৰটাইজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কথা থাকে তাৰ পিছত মই মানে এটা দীঘলীয়া টাইম অলপ ডিপ্ৰেছনটো গ'লো বহুত মানে এইটো লাইনত চাগে আমি আগবাঢ়িব নোৱাৰিম বুলি ভাবিলোঁ আৰু বহুত তিতা কেহা অভিজ্ঞতা হ'ল তাত থাকিলেও আজিৰ ডেটত গুৱাহাটীত গ'লে ঢেৰ থাকিবলৈ জেগা আছে আৰু মই সঁচা কথা ক'বলৈ গ'লে আমাৰ মাহুৰা সমষ্টিটোত মই এজন ডাঙৰ খেতিয়কেই হয় মোৰ ঘৰত মাটি আছে মই যিমানটো মই ধান খেতি কৰোঁ কিন্তু মই গুৱাহাটীত গান বনাবলৈ গৈ মানে মই দুদিনলৈকে লঘোণে থাকি পাইছোঁ কণ্ডিশ্যনটো অলপ বেলেগ ধৰণৰ হৈ যায় আৰু গুৱাহাটীততো ধৰক আমি যেনেকৈ মানুহক অতিথি পৰায়ণ হওঁ সেনেকুৱাবিলাকতো আপোনাৰ চিনাকি নাথাকিলে ধৰক নাই সেই সময়ততো একেবাৰে নাই সেই সময়ত একেবাৰে নাই মানে কি আৰু আমাৰ চিনাকি নাই কাৰণে আমাক কোনেও নিনিয়ে ধৰক আজিৰ ডেটত ঢেৰ চিনাকি আজিৰ ডেটত থাকিবলৈ ঢেৰ জেগা আছে কিন্তু সেই সময়কণত আমি মানে বহুত তেতিয়া কেনেকৈ আছিলে তাত গৈ থাকিলোঁ যথেষ্ট মানে মই দুদিন মানে নোখোৱাকৈও থাকি পাইছোঁ চ' সেই সময়ৰ পৰা মই অকণমান ডিপ্ৰেশ্যনত গ'লোঁ ডিপ্ৰেশ্যনত গৈ মই গুচি আহি মই গান চান এৰিয়ে দিলোঁ আৰু প্ৰায় এৰি দিয়াৰ পিছত প্ৰায় বহুত দিন গুচি গ'ল ঘৰত মই খেতি পথাৰ এইবিলাকত নামি গ'লোঁ আৰু মানে এনেকৈয়ে প্ৰায় 11 বছৰ মই খেতি কৰিছোঁ মানে সেই গান লিখাৰ পিছত আকৌ 11 বছৰ মই খেতি কৰিছোঁ ইয়াত মোৰ 16 বছৰমান লাগিলে মই 11 বছৰমান ইয়াত খেতি কৰি থাকোঁতে ফোন যোগে নীলৰ লগত মোৰ চিনাকি হ'ল নীলে তেতিয়া সেই সময়ত গান চান গাই আছে 10 বছৰত এটা বাতাবৰণ বেলেগ চেঞ্জ হৈ গ'ল গান গাই আছে আৰু সেই গান বিচৰা হ'ল গান বিচাৰি থকা হ'ল গান বিচাৰি থাকোঁতে মই এতিয়া খেতি কৰিম নে গান লিখিম তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন কিছুমান আহিলে মই তেতিয়া পথাৰত থাকিলে মানে মোবাইলত মই পলিথিনত মোবাইল ভৰাই পানি মই হাল বাই থাকোঁ মানে ফোন আহি যায় তেতিয়া নীলহেঁতৰ আহে আৰু ভাল মানুহৰ আহে ফোন আহি যায় ফোনত কথা পাতি মই গান ৰাতি যোনটো গান লিখোঁ মই ইয়াত পঢ়ি এইপিনৰ পৰা সুৰে মই দি থাকে তেনেকৈও গ'ল প্ৰায় 4 বছৰ 5 বছৰ তেনেকৈও গৈছে তেনেকৈ গান শুনেও মানুহে এতিয়াও শুনি আছে সেইবিলাক গান তেতিয়া যে আপুনি ধৰক গান যে লিখি আছিল তেতিয়া আপোনাৰ মন যোৱা নাছিল নে গানবোৰ মই নিজে গাব পৰা হ'লে সেনেকুৱা এটা মনলৈ আহিছিলে নে ভাব সেই কথাটোতো প্ৰত্যেকজন মানে কি বুলি ক'ব লাগিব সৃষ্টি কৰা ব্যক্তিয়ে প্ৰত্যেকজনে এবাৰ হ'লেও ভাবে এই গানটো মই গাব পৰাহেঁতেন মোৰ কণ্ঠটো ইমান ধুনীয়া হোৱাহেঁতেন এনেকৈ ভাবে কিন্তু ভগৱানে চব বস্তু নিদিয়ে তো সেই সময়লৈকে মই কল্পনা কৰিব পৰা নাই যে মোৰতো এইটো লাইনত ফিউচাৰ নাই তো যিখিনি মই গান ভাবিছোঁ যিখিনি মোৰ মনৰ কল্পনা সেই কল্পনাখিনি কাৰোবাৰ মুখেদি হ'লেও ৰাইজৰ মাজলৈ যাওক তেনেকুৱা ধৰণৰ মই সেই সময়ত মই ভাবি পানি এই গানবিলাক মই লিখি দি আছিলোঁ আচলতে আৰু বহুজনে গালেও আৰু বহুজন সফলো হৈছে তাৰ পৰা 11 মানলৈকেতো মই একেবাৰে খেতিয়কে মানে প্ৰায়বোৰ মানে আজি তাৰিখত আপোনাৰ গানবিলাকত মানে আমাৰ অসমীয়া চহা জীৱনৰ প্ৰায়বোৰ গানতে আপোনাৰ মাটিৰ গোন্ধ আছে আমাৰ অসমৰ মাটিৰ গোন্ধ থকা গানবোৰ আপুনি লিখি ভাল পায় তাৰ আৰু ৰহস্যটো কি আচলতে মই আচলতে গোটেই হেৰিৰ লগত আচলতে মাটিৰ লগতে মই জড়িত আচলতে যিটো বোকা গান সেইটোতো আপোনাৰ জনপ্ৰিয়তা একদম শেষত আছে
সেইটো আপোনাৰ ধৰক গোটেই আপোনাৰ ভিডিঅ'টো চাইও আমি যথেষ্ট ভাল পাওঁ আৰু ভিডিঅ'ৰ কনচেপ্টও মোৰে হয় সেনেকুৱা কনচেপ্টবোৰ আপোনাৰ কেনেকৈ মনলৈ আহে যে এনেকুৱা এটা কৰিলে এনেকুৱা হ'ব মানে আপোনাৰ যিবোৰ মানে ভাৱধাৰা আপোনাৰ যিবোৰ চিন্তা আপোনাৰ যিবোৰ গান সেইবোৰ বেলেগতকৈ বহুত বেলেগ সেইটো মই সঁচা কথা ক'বলৈ গ'লে বেলেগতকৈ বেলেগ কৰিবলৈ হ'লে মানে টাইম লাগে আৰু সাধনা লাগে এতিয়া এনি নৰ্মেলি গান এটা বনাবলৈ আমাৰ বিশেষ সময় নালাগে কিন্তু গান এটা সকলোতকৈ এটা ডিফাৰেন্স কৰিবলৈ হ'লে যথেষ্ট টাইম লাগে আৰু মানে পৰীক্ষা নিৰীক্ষাৰ বহুত প্ৰয়োজন মানে এনেকুৱা গান হৈছে নেকি আগত বা অসমত এনেকুৱা ধৰণৰ গানে আগত প্ৰভাৱ পেলাইছে নেকি এনেকুৱা ধৰণৰ বহুত মানে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আচলতে গান এটা কম্প'জ কৰা হয় কিন্তু আজিৰ ডেটত মই এটা বস্তু চাওঁ অসমৰ গীতসমূহত আমিও কৰিব পৰা নাই অকল এটা ছাবজেক্টৰ ওপৰতে গান হৈ আছে এতিয়া যিমান হিট হওক মই তোমাক ভাল পাওঁ এই ছাবজেক্টটোৰ ওপৰতে গীত হৈ আছে মানে গানবোৰ হৈ আছে মই তোমাক ভাল পাওঁ মই তোমাক হিয়াৰ কোণত জিৰাব খোজো মই তোমাৰ সপোন সাগৰত সদায় খোজ কাঢ়ো মই তোমাক সদায় মোৰ হিতানৰ কাষত লগ পাওঁ অৰ্থাৎ মই তোমাক ভাল পাওঁ মই তোমাক ভাল পাওঁ এই কথাষাৰ তুমি যেনে ধৰণে বিভিন্ন ভাগে কলা তুমি কলিজাৰ কোণত সদায় মোক কথা পাতা তুমি উশাহৰ মাজত সদায় মোৰ উশাহ গৈ তোমাৰ উশাহৰ মাজত হেৰাই যায় অৰ্থাৎ মই তোমাক ভাল পাওঁ আৰু একো মই এতিয়া দেখা পোৱা নাই বিগত 5 বছৰ 6 বছৰত মই গীতবিলাকত আৰু একো দেখা পোৱা নাই কথা গম পোৱা গৈছে নে মাত্ৰ এটাই ছাবজেক্ট মই তোমাক ভাল পাওঁ বা বেয়া পালে অলপ বেলেগ ধৰণৰ হ'ব কথাবিলাক ভাল পোৱাটো অলপ বেলেগ ধৰণৰ তুমি গুচি যোৱাৰ পৰা মোৰ কিবা এটা বেলেগ হ'ব মাত্ৰ এটাই ছাবজেক্ট কিন্তু এজন জুবিনদাৰ সময়কণত আমাৰ ভাল লাগিছিলে তাত মানে বিভিন্ন ধৰণৰ নৈপৰীয়া মানুহজনৰ দুখত কি হ'ব দেহ বিচাৰ গীতটোকো এটা বেলেগ ধৰণৰ ৰূপ দিয়া বিভিন্ন ধৰণৰ মানে আমি কেটেগৰীত মানে গানবিলাক শুনিবলৈ পাইছিলোঁ অসমীয়া ভাষাৰ গানবিলাক এতিয়া অনলি ওৱান এণ্ড মানে অনলি আই লাভ ইউ সেইটোতে গানবিলাক হৈ আছে আৰু বাকী একো হোৱা নাই মোৰ মতে আৰু যোন এটা দুটা বা হৈছে শ্ৰোতাবিলাকে সেই বস্তুটোত প্ৰাধান্য দিয়া নাই ধৰক বা অকল মই ভাল পোৱাটোতে প্ৰাধান্য দি আছে সেইটোতে মানে বিভিন্ন ধৰণৰ মানে গীতৰ মজাটো লোৱা নাই তাৰমানে আৰু সেইকাৰণে এতিয়া আমি সৃষ্টি কৰা সকলেও মানে দেখিছোঁ যে বাকীবিলাক গানৰ কোনো একো শ্ৰোতাবিলাকে দেখোন টিনেজাৰবিলাকে চোন একো নুশুনে তেতিয়াহ'লে মই তোমাক ভাল পাওঁ ছাবজেক্টটোতেই বিভিন্ন ধৰণে উপস্থাপন কৰি গান বনাওঁ মানুহে ভাল পাব সেইটো হৈ আছে তাৰমানে সদায়তো একঘেয়ামী গানবোৰ আমি হ'ব একঘেয়ামীয়ে হ'ব আৰু বেলেগ একো নহয় এনেকৈ যেতিয়া অসমৰ ৰাইজে আপোনাক কুসুম কৈলাশ বুলি আদৰি ল'লে আপোনাৰ কোনটো গান মানে বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম আছিল যিটো গানৰ কাৰণে আপোনাক ৰাইজে বেছি ভালকৈ চিনি পালে গান আচলতে প্ৰথমতে এইটো মোৰ গানবিলাক শুনিছিলে যদিও সকলো মানুহৰ মাজত একচেপ্ট কৰি ল'ব পৰা গীত বুলি ভাবে নাই লোৱা আৰু এতিয়াও বহুসকল মানে গণ্যমান্য মানুহে মোৰ গীতবিলাকক এতিয়াও মানে কিবা এটা স্থানত দিব লাগে বুলি নাভাবে বাৰু তেখেতলোকে সেইটো আমি অনুভৱ কৰোঁ খোজত অনুভৱ কৰোঁ ক'ৰবালৈ গ'লে অনুভৱ কৰোঁ কোনোবা এখন অনুষ্ঠানত আমি অনুভৱ কৰোঁ তাৰমানে আমাৰ গীতবিলাকত কিবা কিবি নাই নিচিনা তেখেতলোকে ভাবে তেখেতলোকৰ মতে মানে এটা বেলেগ এটা গহীন ধৰক গহীন মানে কি আৰু এটা মানে ষ্টেণ্ডাৰ্ড শব্দৰ সংযোজনৰ এটা গীতেই গীতে প্ৰকৃত অসমৰ সাংস্কৃতিক মানদণ্ডত ধৰি ৰাখিব বুলি তেখেতলোকে
হয়তো ভাবে হয় কিন্তু সবেই জানে যে কুসুম কৈলাশ বেলেগতকৈ অলপ বিশেষ আমি সাধাৰণতে জানোৱে যে কুসুম কৈলাশ বেলেগতকৈ অলপ বিশেষ আৰু লগতে আপোনাৰ এনেকুৱা কোনটো গান আছিল যিটো গানৰ পৰা আপুনি অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল লগতে আপোনাৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে আপোনাক মানে খুব ভালকৈ আদৰি ৰৈছিল গান আচলতে মই প্ৰথমটো গীত এটা বিহু গীতহে কৰিছিলোঁ মই নিজে পৰিচালনা কৰিছিলোঁ মই আৰু ভাইটি এজন আমি মিলি একেলগে মানে প্ৰথম বিহু গান এটা কৰি চাইছিলোঁ চ' সেই গীতটোৰ পৰা এনেই মানুহে অলপ অলপ চিনি পাইছিলে ধৰক তাৰ পৰা যেতিয়া এইটো 2015 চনত শেষৰ ভাগলৈ তেতিয়া মই ডিস্কো বুলি এটা এলবাম আৰম্ভ কৰিম বুলি চিন্তা কৰিলোঁ আৰু সেই সময়ত মোৰ গান বনাবলৈ পইচা নাছিলে ধৰক এটাই গান কৰিম যদি মানুহে ভাল পাই পাব আৰু নহ'লে এই লাইনটোৰ পৰা আঁতৰি দিম বুলি মই ভাবি পানি সেই সময়ত এটা গান কৰিছিলোঁ আৰু সেই গানটোৰ পৰাহে গোটেই অসমত নতুন কৈ মোৰ ভাগৰ মানে শ্ৰোতা অলপ গোট খালে আৰু ডিস্কো ভণ্টি গীতটোৰ পৰাই অনুৰাগীসকলে অলপ মোক সুকীয়াকৈ বেলেগ ধৰণে এখন আসন দি মানে মোক বেলেগ ধৰণে মোৰ গীত মাতবিলাক শুনিবলৈ ধৰিলে এই যে ডিস্কো ভণ্টি গানটোতো আচলতে এতিয়াও খুব জনপ্ৰিয় এতিয়াও ডিস্কো ভণ্টি বুলি ক'লে আচলতে কুসুম কৈলাশৰ ডিস্কো ভণ্টি বুলি ক'লে আচলতে সকলোৱে ভাল পায় এই ডিস্কো ভণ্টি আপোনাৰ যিটো গান সেই গানটোৰ কনচেপ্টটো কেনেকৈ মনলৈ আহিল নহয় ডিস্কো ভণ্টি নানা শিৱা বেয়া লাগে নহয় ৰঙা চোলা পিন্ধিলে তোমাক মৰম লাগে আচলতে এইটো এটা আগৰ এটা বিহু গান হয় বিহু গান আগৰ আৰু সেই বিহু গানটো একচুৱেলি মই শুনা পাইছিলোঁ আমাৰ গাঁৱৰে আইতা কেইজনীমানৰ মুখত ডিস্কো ভণ্টি নাচিবা বেয়া লাগে অৰ্থাৎ কুঞ্জলতা কৌপফুল টাইপৰ মানে কৈছিলোঁ ঐ ৰঙা চোলা পিন্ধিলে তোমাক কিবা এনেকুৱা মৰম লাগে এনেকুৱা নাহো বুলি নকবা কিবা এনেকুৱা মানে তেনেকৈ গাইছিলে তেখেতলোকে গোৱাটো মই ইমান শুদ্ধকৈ এতিয়া এইকাৰণে মনত নাই মই ইমান অপাৰেশ্যন মাৰিলোঁ গানটোৰ সেইটো পৰা নতুন গান এটা বনাবলৈ ইমান যুঁজিলোঁ চ' সেই অৰিজিনেল গীতটো মই এতিয়া পাহৰি থকা হ'লো সেই তেনেকুৱা এটা মানে আইতাহঁতি গোৱা বিহু নাম বুলি ঠিক নকওঁ বিহু গীতৰ পৰা আচলতে খুহুতীয়া এটা বিহু গীতৰ পৰা এইটো বনোৱা এটা গীত হয় ডিস্কো ভণ্টি এইটো সম্পূৰ্ণ আপোনাৰ নিজৰ ৰচিত নে নিজে লিখিছে সম্পূৰ্ণ নিজৰ এইটো সম্পূৰ্ণ এক্সপেৰিমেণ্টেল গীত হয় আৰু যিটো গানৰ সুৰ চুৰ সকলো সব নিজৰ এইটো গীত সব নিজৰ মই সব অকলে কৰিছোঁ এইটো গান হয় তাৰ পিছৰ পৰা আপোনাক আচলতে অসমৰ ৰাইজে আদৰি লৈছিল কুসুম কৈলাশ বুলি এই যে তাৰ আগৰ যিখিনি ত্যাগ আছিল মানে কুসুম কৈলাশ হোৱাৰ আগৰ যিখিনি ত্যাগ এই গানৰ কাৰণে আপুনি কি ত্যাগ কৰিব লগা হৈছিল গানৰ কাৰণে আচলতে গান বোলা বস্তুটো এটা জুৱা খেল বুলিয়ে ক'ব পাৰি এটা সাধাৰণতে ক'বলৈ হয় গ'লে এটা জুৱা খেল হয় সময় বহুত বৰবাদ হয় সময় বহুত বৰবাদ যদিহে গানটো তাৰমানে এনেকুৱা ধৰণৰ বস্তু তুমি আজি ডেটত পঢ়া শুনা কৰিলে এই ডক্টৰ পঢ়িলে MBBS হ'ল সি ডক্টৰ হৈ গ'ল আৰু ধৰক ইঞ্জিনিয়াৰ পঢ়িলে সি ইঞ্জিনিয়াৰ পাছ কৰিলে সি ইঞ্জিনিয়াৰ হৈ গ'ল আৰু বেলেগ পঢ়া শুনা কৰিলে PhD কৰিলে সি কোনোবা এখন কলেজৰ প্ৰফেচৰ হৈ গ'ল গানটো এনেকুৱা এটা বস্তু তুমি যিমান তোমাৰ নলেজ থাকিলেও যিমান জ্ঞান থাকিলেও তুমি শিকি তুমি MUs কৰা BMUs MUs কৰি যিমান ডাঙৰ কোনোবা এজন হৈ গ'লেও আকৌ তাৰ তাৰমানে ৰাইজে তোমাৰ মুখৰ পৰা হয়তো একো এটা বস্তু আদৰি নল'বও পাৰে এইটো একদম ভগৱানৰ ওপৰত কথা আৰু ভগৱানৰ যদি ওপৰৰ পৰা যদি তেওঁৰ লিখা থাকে তেতিয়াহে ৰাইজৰ অন্তৰত সোমাবলৈ আচলতে সুবিধাকণ হয় বুলি মই ভাবোঁ মোৰ কনচেপ্টত আৰু বেলেগ ধৰণৰ মানে বেলেগৰে হয়তো বেলেগ ধৰণেও ভাবিব পাৰে মই মোৰ ফালৰ পৰা মই সেইটো ভাবোঁ কাৰণ বহুত শিকা বহুত অভিজ্ঞ সম্পন্ন মানুহ আছে বহুত ভাল সুৰকাৰ আছে কিন্তু তেখেতলোকৰ নলেজ বহুত বেছি কিন্তু ৰাইজে কিন্তু তেখেতলোকৰ গীত মাত হয়তো আদৰি
লোৱাও নাই তাৰমানে তেনেকুৱা মানুহ আছে আৰু বহুতৰ লৈছে বহুতৰ লোৱাও নাই তাৰমানে চ' ৰাইজৰ অন্তৰত ৰাইজৰ কলিজাৰ মাজত স্থান পাবৰ কাৰণে আচলতে এইটো ভগৱানৰ অকমান মানে আশীৰ্বাদ লাগিব সেইটো বুলি ভাবো মই হয় যেহেতু নিজে গান লিখি নিজে সুৰ কৰি গান গোৱাটো আচলতে বহুত ডাঙৰ কথা হয় আচলতে নিজৰ সব সৃষ্টিৰাজি গোটেইখিনি নিজৰ আপোনাৰ হয় না মাজে মাজে মই এতিয়া যিনখিনি পিছলে হয় পিছলে বাৰু গম পাইছো মই পিছলে মোৰ প্ৰথমখিনি অলমোষ্ট মোৰ হয় আৰু পিছলে মোৰ বন্ধুবৰ্গসকলে বহুতখিনি সহায় কৰিছে আৰু বহুতে মোৰ গীতৰ লিখিছে আৰু বহুতৰ নাম ল'ব লাগিব সেইকাৰণে যদি মই এজনৰ লৈ দিওঁ কোনোবা এজনৰ থাকি যাব সেইকাৰণে কাৰো নাম মই নাই লোৱা আৰু সেইকাৰণে নাই লোৱা তেখেতলোকে সকলোৱে অসমৰ ৰাইজে জানে যে কোনটো গীত কোনে লিখিছে আৰু যিসকলে মোৰ লগত কাম কৰিছে আজিলৈকে মই এজনো কাকো মই এৰি থৈ যোৱা নাই সকলোকে মই সকলো সময়ত মোক লগত লৈ এটা টিম ৱাইজত মই আগবঢ়াই নিবলৈ মই চেষ্টা কৰি আছো মই অকলে কিবা এটা হ'বলৈ মোৰ এতিয়াও ইচ্ছা নাই ভৱিষ্যতলৈ ইচ্ছা নাই আৰু মই মোক লাগে আচলতে মই গোটেই এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ মই বিচাৰি থকা এটা মানুহ আৰু মৰাণখনত নিশ্চয় সৰু জেগা আৰু সৰু জেগাখনত এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ গোটেই বন্ধুবৰ্গৰ সকলোকে মানে সহায় লৈ পানি যথেষ্ট সময় মই মৰাণখন সংগীতত গীতৰ মাজত যাতে মৰাণখন গোটেই অসমে চিনি পায় সেই পৰ্যায়ত মানে মই যথেষ্ট দিন ময়ো ষ্ট্ৰাগল কৰিছো মৰাণখন এষ্টাব্লিছ কৰিব আগৰ তুলনাত ধৰক 2015 চনৰ পাছত যেহেতু আমাৰ মৰাণখনক মানুহে সংগীতৰ ক্ষেত্ৰখনত বেছি চিনি পালে বিশেষকৈ মানে কুসুম কৈলাশ আৰু নীল আকাশ এই দুজনৰ নাম ল'বই লাগিব তেওঁলোকৰ কাৰণে আচলতে আমাৰ গুৱাহাটীৰ ফালে যেহেতু মানে আমাৰ মৰাণখনক আপোনালোকে এটা সুকীয়া পৰিচয় দিলে গানৰ ক্ষেত্ৰত মানে সাংস্কৃতিক নগৰীলৈ আচলতে পৰিণত হ'ল মৰাণখন এতিয়া যেহেতু কুসুম কৈলাশ আৰু 10 বছৰ আগৰ যিজন কুসুম কৈলাশ তেওঁৰ মাজত আচলতে ডিফাৰেন্সটো কি 10 বছৰ আগৰ কুসুম কৈলাশটো অলপ বেছি চঞ্চল আৰু অলপ বেলেগ ধৰণৰ আছিলে আৰু এতিয়া অকমান চাগে মেচিউৰ্ড হৈ পানি অকমান গহীন হৈছে চাগে আৰু 10 বছৰ আগত কুসুম কৈলাশৰ সপোনবিলাক বেলেগ আছিল আৰু এতিয়া সপোনবিলাক আৰু অলপ বহল হৈছে নাজানো কিমান দিন গান গাই পিনি আগবঢ়াই যাব পাৰিম কিন্তু মনত খালি পৰিকল্পনা এটাই থাকিব এটা টিম ৱৰ্ক এটা ডাঙৰ মানে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব বিচাৰিছো অসমত মিউজিকৰ এইটো অকলে সম্ভৱ হৈ নুঠে কাৰণ আমাৰ মাজত জুবিন গাৰ্গ নাই জুবিন দা থাকাহেঁতেন হয়তো হৈ গ'লহেঁতেন জুবিন দা কিন্তু এতিয়া তেওঁ কামখিনি আপোনালোকে আগুৱাই লৈ যাব লাগিব নিশ্চয়কৈ কিন্তু আচলতে এটা যুগত এটা যুগে বুলি ক'ব বা যিয়ে নহওক যেনেকৈ ভূপেন হাজৰিকা আৰু এতিয়া আমাৰ সকলোৰে মানে এটা যেনে জুবিন দা আচলতে তেনেকুৱা ভগৱান এজনে আহে বুলি ভাবিছোঁ আৰু তেওঁ হয়তো থকাহেঁতেন এই কামখিনি অকণমান জল্দি হ'লহেঁতেন এইটো সংগীতৰ পৰিৱেশটো আমাৰ লগতে এষ্টাব্লিছ হোৱা চাউথৰ যি চিনেমা ইণ্ডাষ্ট্ৰিটো কিমান ওপৰলৈ গ'ল আৰু আমি কিমান তলত আছোঁ চ' এই গোটেই কথাখিনি আচলতে খুব কম সময়ত ক'ব পৰা কথা নহয় তো আমি যি দেখিছোঁ আমি এতিয়া ধৰক 90 দশকৰ পৰা আমাৰ অসমীয়া ছবি জগতকে হওক আমাৰ সাংস্কৃতিক পৰিৱেশে হওক যিটো চাইছোঁ এবাৰ উঠে এবাৰ নামে গ্ৰাফডাল কোনোদিন এনেকৈ উঠি যোৱা আমি দেখা পোৱা নাই আৰু এতিয়াও নামি আছে এতিয়া নামি পানি এনেকৈ আকৌ উঠিবলৈ লৈছে এতিয়া নমা টাইমটোত চলি আছে আকৌ চাগে এনেকৈ এতিয়া নৱ প্ৰজন্মই আকৌ কষ্ট কৰি আকৌ উঠিব চাগে চ' আমি গোটেইখিনি যদি কষ্ট কৰোঁ এবাৰ আকৌ উঠিব এইবাৰ যদি আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰি হওক আমাৰ সাংস্কৃতিক পৰিৱেশ যদি এবাৰ উন্নত হয় মানে গ্ৰাফডাল যদি ওপৰলৈ যায় আকৌ যাতে কোনো কাৰণত যাতে আকৌ তললৈ নামি নাহে
তাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম আমি চিন্তা কৰিব লাগিব এইবাৰ কাৰণ নহ'লে আমাৰ গ্ৰাফডাল যদি একেৰাহে যদি উঠি থাকিলেহেঁতেন হয়তো আজি আমি চাউথৰ লেভেলত নহ'লেও এটা লেভেলৰ আমাৰ এটা মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা আদি কৰি আমাৰ সাংস্কৃতিক পৰিৱেশটো বেলেগ হ'লহেঁতেন আৰু এটা জাতিৰ আচলতে চিনেমা নাথাকিলে ভৱিষ্যত নাই চিনেমা লাগিব চিনেমাটো মানে বহুত জৰুৰী হয় আমি এনেই এতিয়া অডিঅ' লাইনত আমি গীত মাত কৰি আছোঁ যদিও আমি নিজে গম পাইছোঁ যে আমি কৰিছোঁ যদিও আমি এইবিলাক কৰি কিমানটো লেভেললৈ যাম আৰু চিনেমা কৰিলে কোন লেভেললৈ যাম আমি গম পাই আছোঁ তো অনাগত দিনত আমি গোটেই আমাৰ মানে টিনেজাৰ হওক হেৰি হওক গোটেইখিনি আটাই মিলি বানি নতুন নতুন ধুনীয়া ধুনীয়া চিনেমা বনাব লাগিব তেতিয়াহে আমাৰ হেৰি থাকি যাব আৰু আমাৰ অসমীয়া ভাষাৰ বা আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান আচলতে আমি পাতিব লাগিব এইবিলাক যেতিয়া আমি সংস্কৃতিটো এৰি এৰি গৈ থাকিম সিমানে আমি নোখোৱা হৈ গৈ থাকিম আচলতে এটা জাতিৰ পৰিচয় আচলতে সংস্কৃতি আচলতে তো আমি যদি বিহুটোকে ইগনৰ কৰোঁ বাকী ফেষ্টিভেল এটা বিৰাট একদম চালিয়াকৈ পাতোঁ কিন্তু বিহুটো পাতিবলৈ আমি যদি বেয়া পাওঁ তেতিয়া অনাগত দিনত আমাৰ নিজে ওলাই গৈ থাকিব নিজে আমাৰ এটা জাতি নোহোৱা হৈ গৈ থাকিব কাৰণ আমাৰ চিনাকি সেইবিলাকেই আৰু সেইবিলাক বস্তুত অসমীয়া জাতিয়ে অনাগত দিনত গুৰুত্ব দিয়াটো মই বেছি দৰকাৰ বুলি ভাবে যিহেতু আপুনি বিভিন্ন ধৰণৰ গান গাইছে আপুনি আচলতে জাতি জনগোষ্ঠীয় আপুনি আচলতে লৈ আপুনি আগবাঢ়ি যায় আপোনাৰ গানবোৰ সেইকাৰণে আমি কওঁ যে কুসুম দাৰ গানবোৰ বেলেগতকৈ বিশেষ এনেকুৱা কিবা গান আছে নেকি যিটো গান একেবাৰে আপোনাৰ হৃদয়ৰ কোণত আপুনি খুব বেছি ভাল পায় সেই গানটো আপুনি নিজে লিখা কোনটো গান মই নিজে লিখা গান আচলতে সঁচা কথা ক'বলৈ গ'লে নিজে লিখা গান প্ৰতিটো গানেই নিজৰ আপোন হয় তথাপিও কিবা এটাতো আছে চাগে আপুনি যিটো শুনি খুব বেছি ভাল পায় বা এই গানটো মই মানে লিখিলোঁ মানে এনেকুৱা ধৰণৰ এটা কিবা এটা হয় মানে কি এটা গীত আছে সেইটো আচলতে বৰ অসম বুলি এটা গীত মই কৰিছিলোঁ সেই গানটো মই 3 বছৰ লাগিলে মই লিখোঁতে সেই গানটো লিখোঁতে আজিও মোৰ গানটো মুখস্থ নাই মই এতিয়া যদি গাবলৈ হয় মই বহুতবাৰ এই গানটো আচলতে শুনিছোঁ আৰু ভালো লাগে আৰু লগতে আমাৰ বিভিন্ন মঞ্চত আমাৰ যিসকল নাচনী আছে নৃত্যশিল্পী আছে তেখেতসকলে মানে ষ্টেজত এই গানটো নচাও দেখিছোঁ হয় উত্তৰ পূৰ্বাঞ্চলৰ আচলতে প্ৰায় এটা হেৰি লৈ প্ৰতিটো জনগোষ্ঠীকে চুই গৈছে অৰুণাচল হওক আমাৰ এইপিনে মণিপুৰ হওক তিৱা হওক এইবিলাক মেঘালয় হওক গোটেই আটাই উত্তৰ পূৰ্বাঞ্চল গোটেই নৰ্থ ইষ্ট মানে লৈ পিনি গীতটো মই কৰিছিলোঁ 3 বছৰমান লাগিলে আৰু লগাৰ কাৰণটো হ'ল এনে ধৰণৰ নৰ্থ ইষ্টখন ৰিচাৰ্চ কৰা মানুহবিলাকে যিবিলাক মানে আজি ডেটত PhD কৰি আছে তেখেতলোকে ধৰা হওক এটা জাতি বোলে ৰিচাৰ্চ কৰিবলৈ গৈছে ধৰক সি দফলা হওক সি চাংমা কিবা কিবি এনেকুৱা ঢেৰ আছে ধৰক তিৱা হাজং হওক প্ৰত্যেকজন মানুহে ৰিচাৰ্চ কৰোঁতে হাজংটো হাজেং কৈ দিব কোনোবা তুমি যদি ৰিচাৰ্চ কৰি গৈছা তোমাৰ বোলে এজন হাজং জাতিটোৰ নাম হাজং ঠিক আছে আকৌ কোনোবা এজনে ৰিচাৰ্চ কৰি পালেগে হাজেং কৈ দিব উচ্চাৰণ বেলেগ কিবা বেলেগ এটা প্ৰপাৰ মানে ৰিচাৰ্চটো উলিয়াবলৈ প্ৰপাৰ মানে কি হয় কি হাজঙে হয়নে হাজেং হয়নে কি হয় এনেকৈ মানে মোৰ ৰিচাৰ্চ কৰি থাকোঁতে 3 বছৰ লাগিলে এটা গান কওঁতে বহুত অসমৰ বহুত ভাল মানে ৰিচাৰ্চ কৰা মই মানুহক সুধিলোঁ প্ৰত্যেকজনৰ মুখত মানে অলপ বেলেগ পালোঁ তাৰপিছত উপায় নাপায় মই এটা ভুলে শুদ্ধই গানটো বনালোঁ কিন্তু আজিলৈ কমপ্লেইন অহা নাই মই বোলে শব্দৰ বোলে এইটো হাজং নহয় আমুকহে হ'ব লাগিছিল সেইটো কৰা নাই মোক এতিয়ালৈকে চব সেই গীতটি মই আচলতে সবতকৈ মোৰ ভাল লগা সবতকৈ বেছি কষ্ট কৰা গীত সেই গীতটিহে মই একদম কমপ্লিটলি মই কি বনাব খুজিছোঁ সেইটো একমাত্ৰ মইহে জানো তাৰমানে সেই গীতটো বনাওঁতে মোৰ যথেষ্ট মানে সময় লাগিলে আৰু সেই গীতটি অসমৰ ৰাইজে কিমানে শুনিছে ক'ব নোৱাৰোঁ মোক পোনেই সেই পাতলা গানকেইটা শুনিয়ে মোক পোনে সমালোচনা কৰে সেই গীতটি এবাৰ যদি অসমৰ ৰাইজে শুনে সেইটো খুব ধুনীয়া গান মই যোনটো গান বনাইছোঁ
যথেষ্ট গম পাব তেখেতলোকে শুনিলে গম পাব তাত কিমান ভাষা আছে আপুনি গানটোতে কয় সম্প্ৰতি এনাজৰি ডালে মানে বৰ অসমৰ মান বুলি সেই গানটো হয় টাইম লাগি গ'ল সেই গীতি কৰোঁতে আচলতে গানটো আচলতে যিখিনি আপোনাৰ আপুনি নিজে লিখিছে সেইটো নিজে লিখিছোঁ কমপ্লিট নিজে লিখিছোঁ সেইটো 3 বছৰ লাগিলে মোক 3 বছৰ লাগিলে সেই গানটো লিখোঁতে ৰিচাৰ্চ কৰোঁতে মই কেইবাখনো কিতাপ সম্পূৰ্ণ এটো জেড পঢ়িবলগীয়া হ'ল কাৰণ ক'ৰবাত কোনোবা এটা জাতিৰ নাম ভুলকৈ যাব বুলি বহুত সাৱধানতা অৱলম্বন কৰা হ'ল সেইটো গীত কিন্তু এতিয়ালৈকে কোনো কমপ্লেইন কৰা নাই যে আমাৰ গীতটো মোৰ গীতটোত মানে কিবা ভুল গৈছে বুলি কোৱা নাই হয় আমি আচলতে সিঙ্গাৰ এজনৰ গান এটা 5 মিনিট বা 7 মিনিট খুব বেছি শুনি শেষ কৰি দিওঁ কিন্তু সেই 7 মিনিট আৰু সেই 5 মিনিটৰ সময়ৰ যে ব্যৱধান তাৰ মাজত যিখিনি কষ্ট সোমাই থাকে হেতু আচলতে এজন সংগীত শিল্পীয়েহে ক'ব পাৰিব নহয় জানো আমি আচলতে 5 বা 10 মিনিটত কিবা এটা শেষ কৰি দিওঁ চাই ভিডিও এটা চাই বা গান এটা চাই গানটো লিখোতে বা গানটো কৰোতে গানটো গাওতে বহুত কষ্ট বহুত সময় লাগে আচলতে বহুত সময় লাগে শুদ্ধকৈ আচলতে গান এটা উপস্থাপন কৰিবলৈ আৰু তাতে যিমান আচলতে এনে ধৰণৰ কথা হয় এটা গান কম্পোজ কৰোঁতে যিমান যেনেকৈ টুকুৰা তক্তাত যিমানে ৰান্দা আৰু চিজ মৰা হয় সিমানে তাত মিহি হয় ঠিক তেনেদৰে এটা গান যিমানে তোমাৰ তাত ৰিচাৰ্চ কৰা হয় বা তাক মানে খুব মানে পৰীক্ষা নিৰীক্ষা কৰা হয় খুব মানে 10 বাৰ চিন্তা কৰি তাত লিখা হয় সিমানে তাৰ শব্দ সংযোজনৰ পৰা আদি কৰি মিউজিক সংযোজনৰ পৰা আদি কৰি গোটেই বস্তুখিনি মানে সিমানে টাইট হৈ যায় কথাটো সেইটো এতিয়া মানে আমাৰ ধৰক নৱপ্ৰজন্মৰ যিখিনি ধৰক নতুনকৈ আগবাঢ়ি আহিছে যিসকল মানে সিঙ্গাৰ তেওঁলোকৰ বা আগৰ সিঙ্গাৰবিলাকৰ মাজত এটা মনত ভাব থাকে যে আমি গান কৰিবলৈ গ'লে গুৱাহাটীলৈ যাব লাগিব গুৱাহাটীৰ ষ্টুডিঅ'বোৰ ভাল ধৰক এনেকুৱা ধৰণৰ কনচেপ্ট থাকে মনত কিন্তু আপোনাৰ যিহেতু মই যিটো গান হিট হৈছিল মই জনাত সেই গানটো আপোনাৰ মৰাণৰ পৰাই হিট হৈছিল নিশ্চয় মৰাণৰ পৰা হৈছে মানে মৰাণ আৰু গুৱাহাটীৰ মাজত কিবা এনেকুৱা বিশেষ হেৰি আছে নেকি ষ্টুডিঅ'ৰ ক্ষেত্ৰতে বা কিবা আজি ডেটত একো নাই আগতে তেতিয়া অলপ আছিলে তেতিয়া আচলতে তেতিয়া আমি মৰাণত যেতিয়া আৰম্ভ কৰিছিলোঁ তেনেকুৱা দামী মাইক্ৰফোন নাই আৰু তেনেকুৱা ভাল মানে ষ্টুডিঅ'টো আমাৰ তেতিয়া খুব চালুকীয়া অৱস্থাত আছিলে আচলতে তেতিয়া ডিফাৰেঞ্চ আছিলে আজি ডেটত কোনো ডিফাৰেঞ্চেই নাই আজি ডেটত মানে গুৱাহাটীত যেনেকুৱা ষ্টুডিঅ' আছে আমাৰ মৰাণতো আছে আৰু মৰাণৰ একচুৱেলি মানে সম্পূৰ্ণ কম্পিটিশ্যন কৰিব পৰা লেভেলত আছে এতিয়া আৰু আচলতে আপাৰ আসামতে নাই মৰাণৰ ষ্টুডিঅ'টো নিচিনা মৰাণৰ ফিজনৰ নিচিনা আপাৰ আসামতে নাই এতিয়া মানে গান কৰিবলৈ মানুহে গুৱাহাটীলৈ ঢাপলি নেমেলিলেও হ'ব যিটো মৰাণতে সকলো আছে আৰু আপোনালোকৰ মানে খুব জনপ্ৰিয় গানবোৰ আচলতে মৰাণৰ পৰাই যোৱা নিশ্চয় মৰাণৰ পৰাই সৃষ্টি হয় মানে আচলতে কি এতিয়াতো আৰু সুবিধা হ'ল এতিয়াতো মানে এআই আহিলে এতিয়া গান একে ৰাতিৰ ভিতৰতে 2-3টা কৰিব পৰা হ'ল খালি যিমান গান কৰিলেও যিমান মানুহে ৰাইজে ভাল পালেও এআই ইঞ্জিনে তাত মানে আপোনালোকৰ নিজৰ নিজস্বতাটো নাথাকিব কোনো কথা নাই তাৰমানে আজি অনুষ্ঠান এখনত গান গাবলৈ কোনোবা এআইক মাতি নিদিয়ে ধৰক আমি নিজে যাব লাগিব এআইটো ভাল কামত খটালে খালি অসমৰ যিটো গীতৰ ধাৰা আৰু সাংস্কৃতিক যি মানদণ্ড আৰু বহুত ওপৰলৈ যাব বুলি মই ভাবিছোঁ আপোনাক যিহেতু আমি দেখিয়ে থাকো অসমৰ বিভিন্ন মঞ্চত আপুনি সংগীতৰ অনুষ্ঠান কৰিবলৈ যায় এই সংগীতৰ অনুষ্ঠানবোৰ যে কৰিবলৈ যায় তাত কিবা এনেকুৱা ঘটনা ঘটে নেকি ভাল লগাও হ'ব পাৰে ধৰক বেয়া লগাও হ'ব পাৰে আমাৰ অতিথি দৰ্শকসকলে গম পালে ভাল পাব আপোনালোকৰ অভিজ্ঞতা ভাল লগা অনুষ্ঠান বুলি ভাল লগা কথাবিলাক সদায় মনত নাথাকে বেয়া লগা কথাবিলাকহে বেছি মনত থাকে বেয়া লগা এনেকুৱা কেইবাটাও ঘটনা আছে ধৰা হওক 16 চন মানৰ কথা 2016 চনত যেতিয়া মোৰ ডিস্কো ভণ্টি হিট হৈছিলে তেতিয়া এখন মঞ্চত এনেকুৱা হৈছিলে মানে মঞ্চখন আমাৰ ওচৰৰে বাৰু ওচৰৰে মই সম্পূৰ্ণ নামটো নকওঁ যিজনে মোক মাতি নিছিলে তেখেতৰ নামটো এতিয়া মই নকওঁ বাৰু তেওঁ মাতি নিলে মোক অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ নিলে অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ যাওঁতেই
প্ৰথম মই মেইন ছিংগাৰ ধৰক মই গান গাবলৈ যাব লাগে মোকে যাবলৈ নিদিয়ে মানুহে এনেকুৱা ইমান ভিৰ তেতিয়ালৈকে অকণমান পৰিস্থিতিটো মোটামুটি ঠিকেই আছিলে তাৰপিছত মই লাহে লাহে গান গাবলৈ ধৰিলোঁ 2 ঘণ্টা গালোঁ গান 3 ঘণ্টা গালোঁ এনেকৈ গান গাই আছোঁ আৰু ৰাইজবিলাকক মই দেখা পাইছোঁ যে বোকাই লাহে 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 লুটুৰি পুটুৰি হ'বলৈ গৈ আছে ৰাইজবিলাক মানে বোকাৰে লাহে 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 নাচ বাগ কৰি কৰি গৈ লুটুৰি পুটুৰি হ'বলৈ গৈছে আৰু কোনো কাৰো কথা নুশুনা হৈ গৈ আছে তাৰ পৰা যিজন মানুহে মোক মাতি নিছিলে তেওঁ বাৰেপতি মঞ্চৰ পৰা মানে গটামাৰি মানে ৰাইজবিলাক সেই পিছলে মানে ঠেলি আঁতৰাই আছে আৰু এটা সময়ত এনেকুৱা হ'ল গোটেই ৰাইজবিলাকে অফেণ্ডেড হৈ গ'ল এই মানে সেই যোনজনে গটা মাৰি আছিলে তাকে মাৰিবলৈ এটা সময়ত মানে ঘূৰি ফুৰা হ'ল গোটেই ৰাইজে উদযাপন সমিতিৰ মেইন মানুহজনকে মাৰিবলৈ ঘূৰি ফুৰা হ'ল তাৰপিছত আমাৰতো কোনো অৱস্থা নাইকিয়া হৈ গ'ল সেই সময়ত কেলৈ কৈছোঁ মানে যিজনে মাতি আনিছিলে যিজনে নিজৰ ক্ৰেডিটত মানে আমাক অনুষ্ঠান পৰিৱেশন কৰাই আছে তেখেতকে মাৰিবলৈ যেতিয়া গোটেই ৰাইজে খেদি লৈ ফুৰিবলৈ ধৰিলে তাৰপিছত আমি অনুষ্ঠান লাহেকৈ বন্ধ কৰিলোঁ বাৰেপতি গান গাই থাকিবলৈ লওঁ বোকাই চোকাই সাৱটি ধৰিবলৈ আহে তেনেকুৱা হয় আৰু মানে ভালকে মানে অনুষ্ঠানটো মানে লাষ্ট পৰ্যায়ত মই নামি আহিলোঁ নামি অহাৰ পিছত আকৌ মানুহে আগচি ধৰি পানি আকৌ মোক গান দুটা গোৱালে গান চান গাই যেনে তেনে বাছি মেলি আহিলোঁ সেই অভিজ্ঞতাটো মই এতিয়াও মানে পিকচাৰখন মই সম্পূৰ্ণ বিৰাট ধুনীয়াকৈ মই ৰাইজক উপস্থাপন কৰিব নোৱাৰোঁ অন কেমেৰা কিন্তু অফ কেমেৰা মই এইটো ৰাইজক কেতিয়াবা মোক যদি সোধে মই নিশ্চয় ক'ব পাৰিব মানে আৰু এখন অনুষ্ঠান আছিলে আমাৰ মানে সেইখন অনুষ্ঠানত এনেকুৱা হ'ল গান গাই আছোঁ আৰু মানে কমিটিৰে মানুহ মানে এবাৰ মানে আমাৰ গান গোৱা এইবিলাক অভদ্ৰামী এইবিলাকতো চলিয়ে থাকে এইবিলাক অভদ্ৰ চলি আছে এনেকৈ গান গাই থাকোঁতে প্ৰায় শেষ হ'ব হৈছে অনুষ্ঠান শেষ হ'বলৈ প্ৰায় আৰু আধা ঘণ্টা বা 45 মিনিট আছে আৰু মানে হেৰি হ'ল মই গান গাই থাকোঁতে মোৰ মানে ভৰিত কোনোবাই খুব মানে কোবাইছেহি ধামকৈ এনেকৈ কোবাইছে মই ষ্টেজত গান গাই আছোঁ পুৰা ফূৰ্তিত ইপিনেও চাই আছোঁ গাই আছোঁ মানে গান গাই থাকোঁতে মানে ভৰিত মোক খুব কোবাইছে কোনে কোবাইছে মই চাই থকা নাই সেইকাৰণে চাই থকা নাই মই মানে মই মানে দৰ্শকৰ লগত হেৰি হৈ আছোঁ তাৰপিছত অলপ সময় পিছত চাইছোঁ মোক কোনোবা কোবাইছে বেছিকৈ কোবাইছে তাৰপিছত মই পটককৈ এবচেণ্ট হৈ পিনি চাওঁতে দেখিছোঁ মোক কোবাই মেলিও এজন পগলা মাইকী মানুহ এগৰাকীয়ে মোক কোবাই মেলিও গৈ পিনি একদম বকি পালেগে মানে তাৰপিছত মোৰ খবৰ নাই তাৰপৰা মই মানে ইমানেই খং উঠিলে মোৰ খং এইকাৰণে উঠিলে মোৰ যদি আজি সেই উদ্যোক্তাসকলে সেই পগলা মানুহগৰাকীয়ে যদি দাখন আনি পানি যদি মোক ঘপিয়াই দিলেহেঁতেন তলৰ পৰা বহুত ডাঙৰ কথা এটা ডাঙৰ ঘটনা ঘটিলে মই চোৱা নাই তালৈ আৰু লগত মই সংগীতৰ অনুষ্ঠান বন্ধ কৰি পিনি ওলাই গুচি আহিলোঁ তাৰপৰা তাৰমানে সেইটো মোক তেখেতে মোক মাৰিছে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু দাখনে যদি ঘপিয়াই দিলেহিহেঁতেন পগলা মানুহ তেখেত তো সেইখিনি মানে উদ্যোক্তাসকলে চোৱাটো জৰুৰী মানে এনেকুৱা বহুত অভিজ্ঞতা আছে আচলতে কিছুমান অভিজ্ঞতা মই মানে অনলাইন ক'বলৈ বহুত দিগদাৰ ইয়াত বহুত কিবা কিবি মিঠা অভিজ্ঞতা আছে যোনখিনি মানে অনলাইন কৈ দিলে বহুত মোৰ বন্ধুবৰ্গসকলে হয়তো বেয়া পাব আজি মই এইখিনি কথা কৈছোঁ কোনোবাই নহয় কোনোবাই গম পাব যিহেতু এজন মানে যেতিয়া ছিংগাৰ আহে তেখেতক আচলতে ৰক্ষণাবেক্ষণ দিয়া সম্পূৰ্ণ উদ্যোক্তাসকলৰ সেইখিনি কৰ্তব্য হ'ব লাগে আচলতে আজিকালি ধৰক সেনেকুৱা ধৰণৰ আমি বিসংগতিবিলাক দেখিবলৈ পায়ে থাকোঁ মঞ্চত ছ'চিয়েল মিডিয়াত হওক বা কিহবাত হওক সেই ক্ষেত্ৰত আচলতে আপোনালোকে নিজে সজাগ হৈ থাকিব লাগিব আপোনালোকৰ গোটেই টিমটো ক্ষেত্ৰত তাৰমানে এনেকুৱা সময় এটা আহিছিলে তুমি গান গাবলৈ যোৱাৰ লগে লগে তুমি মানে যুঁজিবলৈ যাম বুলি ভাবি ল'বলগীয়াও মানে এনেকুৱাও দিন অনুষ্ঠান ক'ত কেতিয়া কি হ'ব কোনো ঠিক নাই তাৰমানে আৰু মানে ক'ৰবাত মানে তোমাৰ
উদ্যোক্তাসকলে বেয়া পাব ক'ৰবাত কিবাই বেয়া পাব বিভিন্ন ধৰণৰ আৰু এটা দেখিবলৈ যিমান ভাল এখন অনুষ্ঠান কৰিবলৈ যাওঁতে বহুত বেছি ৰিস্ক আছে কাৰণ সব বস্তু ইলেক্ট্ৰনিক্স হয় কোনোবা এটা বস্তু এবাৰ বেয়া হৈ যোৱাৰ লগে লগে তুমি ভাল কৰি পিনে তাত অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাযায় সো হেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ ধৰণৰ এটা ৰিস্কত এটা অনুষ্ঠান হৈ থাকে আচলতে আৰু এইবিলাক গোটে তিতা মিঠা অভিজ্ঞতাখিনি মই ধেৰ আছে পাতিম বাৰু যেহেতু আজি পাতি শেষ কৰিব নোৱাৰিম আৰু কৈ দিবলৈ বেয়া আছিলে একো নাই বাৰু আজি যেহেতু আমি একেবাৰে মনৰ কথা পাতিবলৈ আহিছো সেইকাৰণে আচলতে এইবোৰ কথা ওলাইছে গানৰ কথাটো বাৰু পাতিমেই এতিয়া আমি লাহেকে পৰিয়াললৈ আহোঁ এই গানৰ জগতখনলৈ আপুনি সংগীতৰ জগতখনলৈ যি যাত্ৰা আপুনি ভৰি দিছে সেই সংগীতৰ জগতখনলৈ যাওঁতে আপোনাৰ নিজৰ পৰিয়ালৰ মানুহৰ অনুপ্ৰেৰণা কেনেকুৱা আছিল মোৰ আচলতে একচুৱেলি দেউতাই অকণমান এনেই বাঁহী চাহি এনেকুৱা বেপা চেপা এনেকুৱা কিছুমান বস্তু বজাইছিলে আগতে বুলি মই শুনো কিন্তু আজিলৈকে মই মোৰ দেউতাক মই তেনেকৈ বজোৱা মই ভালকৈ দেখা নাপালোঁ তেওঁ মোক এনেই কিবা কিবি বাদ্যযন্ত্ৰ কিছুৱা ধৰক পেপাকে হওক বিহুৰ সময়ত কিবা কিবি বস্তু বনাই দিয়ে আৰু কিন্তু মই বেলেগৰ মুখতে শুনো যে মোৰ দেউতা এজন ভাল পেপুৱা আছিলে বুলি ভাল বিহুৱা আছিলে বুলি মই শুনো পাওঁ কিন্তু মই নিজে আজিলৈকে দেখা নাপালোঁ দেউতাক তো প্ৰেৰণা বুলিবলৈ দেউতাই ভাল পাইছিলে গীত মাতবিলাক মই খালি কুসুম কৈলাশ হ'লো আজি ডেটত দেউতাই দেখা পাই থৈ যোৱা নাই দেউতাই আগেই ঢুকালে দেখা হ'লে খুব ভাল দেখা হেঁতেন মোৰো ভাল লাগিলে হ'লে কিন্তু তেখেতে দেখা পাই যোৱা নাই মোক মই যেতিয়া মোৰ গান ৰাইজে ভাল পাবলৈ ধৰিছে তেখেত নোহোৱা হ'ল তাৰ আগতে আচলতে যেহেতু আমি পৰিয়ালৰ কথাও পাতিম তাৰ আগতে যেহেতু আমাৰ যিসকল অতিথি আহে তেওঁলোকক আমি এটি সামান্য এটি প্ৰশ্নৰ শিতান ৰাখোঁ ৰেপিড ফায়াৰ ৰাউণ্ড বুলি আজিও তাৰ ব্যতিক্ৰম নহওক আপোনালৈ কেইটামান মই প্ৰশ্ন উপস্থাপন কৰিম আপুনি আনচাৰ দিলেই হ'ব তাৰ উত্তৰ দিলেই হ'ব ঠিক আছে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আপোনাৰ প্ৰিয় গায়ক বৰ্তমান জুবিন গাৰ্গ প্ৰিয় অভিনেতা অভিনেত্ৰী অভিনেত্ৰী ঐশ্বৰ্য ৰায় ভাল পায় আৰু অভিনেতা অক্ষয় কুমাৰ প্ৰিয় অসমীয়া খাদ্য খাৰলি পাহাৰ নে নদী যদি গায়ক নহ'লেহেঁতেন তেতিয়াহ'লে কুসুম কৈলাশ কি হ'লহেঁতেন খেতিয়ক হয় মই এতিয়াও এটা শব্দত নিজকে বৰ্ণনা কৰক এটা শব্দত মই নিজক বৰ্ণনা কৰিব লাগে এটা শব্দত নিজক কেনেকৈ বৰ্ণনা কৰিম এইটো মই ধৰিব পৰা নাই আপুনি যিহেতু এজন সফল গায়ক হয় সেইটো এটা আপোনাৰ কাৰণে এটা বৰ্ণনাই চন্দ্ৰমা জুবিন দা নে ভূপেন দা কাৰ গান আপুনি শুনি ডাঙৰ হৈছিল ভূপেন দা জুবিন দা হয় দুইজনৰ গান এটা গান যিটো আপুনি হাজাৰবাৰ গালেও বিৰক্ত নালাগে মই ভাগৰা নাই জীৱন হেৰুৱা নাই খুব ধুনীয়া যদি কাইলৈৰ পৰা গান নাথাকে তেন্তে প্ৰথমে কি কৰিব প্ৰথমে বেলেগ ব্যৱসায়ত লাগিম বেলেগ চিন্তা কৰিম ব্যৱসায়ত লাগিব মঞ্চ ষ্টুডিঅ' নে পৰিয়ালৰ সৈতে সময় কোনটো বেছি প্ৰিয় মঞ্চ ষ্টুডিঅ' নে পৰিয়াল পৰিয়ালটো থাকিবই লাগিব কিন্তু ষ্টুডিঅ'টো মই বেছি প্ৰিফাৰ কৰে আপোনাৰ জীৱনত কোনজন মানুহৰ অৱদান আচলতে সৰ্বাধিক মোৰ দেউতাৰ অৱদান হয় আপোনাৰ অনুৰাগীসকললৈ আজিৰ দিনটোত আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব তেখেতসকললৈ মোৰ অনুৰাগীসকললৈ প্ৰথমেতো সকলোৰে জীৱনলৈ শান্তি আৰু আনন্দৰে ভৰি পৰক তাৰ কামনা কৰিম আৰু আহিবলগীয়া দিনবিলাক বহুত সকলোৰে ভাল হওক তাৰ কামনা কৰিম হয় খুব ধুনীয়া কুসুম কৈলাশ দা যদি আপুনি আপোনাৰ সৰু বয়সৰ এজন কুসুমক এটা উপদেশ দিবলগীয়া হয় তেতিয়া সেই উপদেশটো কি হ'ব ধৰক জুনিয়ৰ এজন কুসুম কৈলাশক যদি আপুনি কি দিব জুনিয়ৰ কুসুম কৈলাশক যদি মই উপদেশ দিবলৈ হয় মই এটাই উপদেশ দিম
সুখত থাকিবলৈ বিচাৰিব লাগে শান্তিত থাকিবলৈ বিচাৰিব লাগে যিয়ে নকৰক লাগিলে মানে এই ধন টকা পইচা কিবা কিবি অজস্ৰ থাকিলেও হয়তো তুমি শান্তিত থাকিব নোৱাৰিবা সো কি কৰিলে মানে শান্তিত থাকিব পাৰে মানুহে মানসিক শান্তি সেইটো এটা নতুন চিন্তা নতুন কথা নতুন ভাৱনা এইবিলাক মানে গঢ় লৈ উঠে শান্তিত থাকিলেহে মানুহ মানে যিকোনো ধৰণৰ কাম সফল হ'ব পাৰে আচলতে মই নতুন প্ৰজন্ম যদি নতুন এজন যদি কুসুম কৈলাশক যদি মই যদি এডভাইস দিবলৈ হয় যাতে টকা পইচা এনেকুৱা যিটোলে মানে ইমান বেছি দৌৰি লাভ নাই যদি অকল যত মনৰ শান্তি থাকে মানে সুখত থাকিব পৰাকে হেতুতেহে বিচাৰিব লাগে ধন্যবাদ আচলতে খুব ধুনীয়াকৈ আপুনি উত্তৰ সমদিলে তাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ কাৰণে এটি সাৰপ্ৰাইজ আছে আজি What type of surprise আপুনি নিজে গম পাব দেখিলে যেটো আগতে হয়তো হোৱা নাই হেনুকা এটা কিবা আমি কৰিবলৈ চেষ্টা কৰিছোঁ কৰিব পাৰা কিবা বস্তু গিফট শিপ হ'ব চাগে Oh wow এখিনি ভালকে ল'ব লাগিব দেই